পাহাৰ চবফালে পাহাৰ দেখাই আছোঁ আপোনালোক চবফালে পাহাৰ চব পাহাৰৰ ওপৰত দেখিছে আনাৰস সকলোফালে আনাৰসৰ খেতি গৈ আছোঁ কি সুন্দৰ পৰিৱেশ কাৰ্বি আংলঙৰ আনাৰসৰ খেতি আপোনালোকক দেখাইছোঁ চাওক এবাৰ ভিডিঅ'টো কেনেকুৱা ধৰণৰ আনাৰসৰ কলি কি ধুনীয়া ধুনীয়া ৰং কালাৰ দেখি এক মনোমোহা দৃশ্য দম এনেকৈ আনাৰস বাহিৰলৈ নিয়া হয় যোৰহাট শিৱসাগৰ নগাঁৱকে ধৰি বহুত ঠাইলৈ নিয়া হয় দেখিছে গাড়ী ফুল কৰি কিদৰে আনাৰস নিয়া হৈছে আপোনালোকক দেখাই আছোঁ এই সুন্দৰ দৃশ্য ইয়াৰ পৰাই বহুত জেগালৈ আনাৰস যায় আৰু আমাৰ মেইন যোনজন খেতিয়কজন এইজন দেখিছে তেওঁ হাতত এটা আনাৰস লৈ আহিছে এইখন তেওঁ বাগানখন আনাৰসৰ যোনখন পাহাৰৰ সেই বাগানখন তেওঁৰ মুখেৰে দুটামান বাক্য শুনো আহকচোন তেওঁ কেনেকৈ খেতি কৰিছোঁ প্ৰায় 5.5 বিঘা তেওঁ আমাক জানিবলৈ দিয়া মতে তেওঁ যি আনাৰসৰ খেতি কৰি যি পইচা পায় সেই পইচাই তেওঁ নিজৰ পুত্ৰক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়াই দিছে আৰু এনেকৈ তেওঁ পৰিয়ালটো পোহপাল দি আছে ছোৱালীটো এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি প্ৰায় ডিফু পঠাইছে 50 যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিব চেনেলটো